নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম আমি অমিতা গছৰ কি কি ভিটামিন ব্যৱহাৰ কৰোঁ। বন্ধুসকল, অমিতা গছবোৰৰ যদি সঠিক সময়ত সঠিক ভিটামিন ব্যৱহাৰ নকৰোঁ তেতিয়া কি হৈ যায়, গছবোৰ ৰঙা পৰি আহে, ফুলবোৰ সৰি যায়, ফুলৰ কলিবোৰ থমকি যায় আৰু গছত কলি খুব কম লাগে। সেই বন্ধুসকল, মাজে সময়ে ইয়াত আমি ভিটামিন ব্যৱহাৰ কৰি থাকিব লাগে। আজি আমি কি কি ভিটামিন ব্যৱহাৰ কৰিছোঁ তাকে এই ভিডিঅ'টো আলোচনা কৰিবলৈ গৈছোঁ। বন্ধুসকল, আমি আজি ইয়াত 4টা ভিটামিন একেলগে মিক্স কৰি পেলাই স্প্ৰে কৰিম। প্ৰথমতে আছে আমাৰ মাল্টিপ্লেক্স কোম্পানীৰ জিব্ৰছ। বন্ধুসকল, বৰ্তমান ভাৰতবৰ্ষৰ প্ৰত্যেকজন কৃষকে মাল্টিপ্লেক্সৰ বহুতকেইটা দৰৱ ব্যৱহাৰ কৰে, যিটো এটা ব্ৰেণ্ডেড কোম্পানী হয়। তাৰে এটা ভাল ভিটামিন হৈছে জিব্ৰছ। এই ভিটামিনটোত হিউমিক এচিড আৰু ফুলভিক এচিড থাকে। ই গছজোপাৰ শোষণ শক্তি বৃদ্ধি কৰাত সহায় কৰে, গছজোপাৰ শিপাবোৰ শক্তিশালী হোৱাত সহায় কৰে, লগতে গছজোপাৰ বৃদ্ধি আৰু উন্নত হোৱাত সহায় কৰে। বন্ধুসকল, মই বহুত দিন ধৰি এই ভিটামিনটো ব্যৱহাৰ কৰি আহিছোঁ আৰু যথেষ্ট ভাল ফল পাবলৈ সক্ষম হৈছোঁ। এই ভিটামিনটো পাউডাৰ আৰু লিকুইড দুইটা ফৰ্মতে পোৱা যায়। ইয়াৰ দামো খুব কম বেছি নহয়, ইয়াত এপোৱা হয়, এপোৱা 200 টকা লৈছে। ইয়াত আপুনি 100 লিটাৰ পানীত মিক্স কৰি পেলাই স্প্ৰে কৰিব পাৰিব। বন্ধুসকল, ইয়াৰ পাছতে আমি ব্যৱহাৰ কৰিছোঁ ইউনিবৰ এটা বৰণ বেছ মাইক্ৰ'নিউট্ৰিয়েণ্ট ফাৰ্টিলাইজাৰ হয়। বন্ধুসকল, ই কি কৰে, গছত যদি ফুল কমকৈ আহে বা ফুলবোৰ সৰি যায় বা অমিতাবোৰ সৰু সৰু লাগিছে বা নতুন পাত অহাত গছজোপা তাৰমানে কমজোৰ হৈছে, তেতিয়া কি হৈ যায়, বৰণৰ অভাৱ থাকে। সেই বৰণৰ অভাৱ হ'লে এই দৰৱটো ব্যৱহাৰ কৰিব পাৰি। বন্ধুসকল, আমি এই গোটেইকেইটা দৰৱ যদি মিক্স কৰি মাৰিম, ইয়াৰ 100 গ্ৰাম থাকে, 100 গ্ৰাম আমি 100 লিটাৰ পানীত মিক্স কৰি পেলাই ব্যৱহাৰ কৰিলেই সেই যিটো ফুলবোৰ সৰি যোৱা বা ফুল কমকৈ অহা সেইবোৰত এই দৰৱটোৱে সহায় কৰে। বন্ধুসকল, এইটো বেছিকৈ ব্যৱহাৰ কৰিলেও গছজোপাৰ অপকাৰ কৰে বৰণ, যিটো গছ দিয়া থাকে সেই হিচাপতে আমি ব্যৱহাৰ কৰিব লাগিব। বন্ধুসকল, ইয়াৰ পাছতে আমি ব্যৱহাৰ কৰিছোঁ ইফক' কোম্পানী নেনো ইউৰিয়া কি কৰে, গছজোপা যিটো নাইট্ৰজেনৰ প্ৰয়োজন হয় গছক, সেই নাইট্ৰজেনৰ পৰিমাণটো কমিবলৈ নিদিয়ে। বন্ধুসকল, ইয়াৰ পাছতে আমি ব্যৱহাৰ কৰিছোঁ মাল্টিপ্লেক্স কোম্পানীৰে মাল্টিমেক নামৰ এই ভিটামিনটো। এইটো মেগনেছিয়াম ছালফেট ভিত্তিক মাইক্ৰ'নিউট্ৰিয়েণ্ট ফাৰ্টিলাইজাৰ হয়। যেতিয়া গছৰ পাতবোৰ কমকৈ সেউজীয়া হয়, গছৰ বৃদ্ধি কম হয় বা গছবোৰ ফুল ফল কমকৈ লাগে, তেতিয়াহ'লে কি হৈ যায়, সেই গছজোপা মেগনেছিয়ামৰ অভাৱত ভোগে। এই মাল্টিমেক নামৰ দৰৱটো ব্যৱহাৰ কৰিলে কি হৈ যায়, গছজোপা ক্ল'ৰ'ফিল গঠন হোৱাত সহায় কৰে, যাৰ ফলতে গছজোপা পাতবোৰ খুব সেউজীয়া হয়, গছৰ ফুল বেছিকৈ ধৰে, অমিতাবোৰ ডাঙৰ ডাঙৰ হয়। এই বন্ধুসকল, এই গোটেইকেইটা দৰৱ আপোনালোকে মিক্স কৰি পেলাই স্প্ৰে কৰিলে যথেষ্ট এটা ভাল ফল পাবলৈ সক্ষম হ'ব। বন্ধুসকল, মই প্ৰত্যেক বছৰে এইকেইটা দৰৱ ব্যৱহাৰ কৰোঁ আৰু এই দৰৱকেইটা ব্যৱহাৰ কৰি এই অমিতাবোৰ দেখিছেনে ইমান ডাঙৰ ডাঙৰ হৈছে আৰু প্ৰত্যেকজোপা অমিতাতে গছৰ একদম তলৰ পৰা ওপৰলৈকে ফুলবোৰ ধৰিছে। বন্ধুসকল, প্ৰায় মই 15 দিন 20 দিনৰ মূৰে মূৰে এই ভিটামিনকেইটা মিক্স কৰি পেলাই ব্যৱহাৰ কৰি থাকোঁ আৰু তাৰ ফলতে মোৰ অমিতা গছবোৰ সুস্থ সবল হৈ আছে, যিটো শিপাৰ পৰা ফুলৰলৈকে গোটেইকেইটা কামেই কৰে এই ভিটামিন 4টাই। চ' বন্ধুসকল, এই ভিডিঅ'টো ইয়াতে সামৰো। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।